welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মোৰ বেটি আপোনালোকক ওয়েলকাম জনাই আছে। সো গাইস আপোনালোক কেনেকুৱা আছে ভালে আছে না? মই ভালে আছো আৰু বহুতে ভালে আছো কাৰণ মোৰ বেটি মোৰ ওচৰত আহি গ'ল। আৰু আপোনালোক কেনেকুৱা আছে মোক কবচোন দেই। সো গাইস আজি মই এটা মানে কি মই ভাল পোৱা ৰেচিপি এটা বনাবলৈ গৈছো তো ভাবিছো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। তো মই সেইকাৰণে ভাবিলো যে মই যেনেকৈ বনাইছো তেনেকৈ আপোনালোকক শ্বেয়াৰ কৰো বুলি। তো সেইটো কাৰণে এইটো ব্লগ শুট কৰিলো, ৰেচিপি ব্লগ শুট কৰিলো আপোনালোকৰ কাৰণে। তো গাইস আজি মই বনাব গৈছো পালক পনীৰ। আপোনালোকে পালক পনীৰটো কেনেকৈ বনায় মইতো নাজানো, বাট মই যেনেকৈ বনাওঁ তাকে আপোনালোকক মই দেখাবলৈ বিচাৰিলো। আপোনালোকে চাবচোন কেনেকুৱা হৈছে বা মোৰ টাইপটো ঠিকে হৈছে নে আপোনালোকে ক'বচোন দেই। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে প্লিজ গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। সেইটোৱে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো। তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো। চ' এইটো হৈছে পালক। মই পালেং শাকখিনি মই ধুই পখালি লৈ বইল কৰিলো। বইল কৰাৰ পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই কেঁচা জলকীয়া দি পেলাই এইটো মই পিচি ললো। এয়া হৈছে পনীৰ। পনীৰটো মই গোটা গোটা ফ্ৰাই কৰিলো। আপোনালোকে পিচেছ কৰিব ফ্ৰাই কৰিব, কিন্তু মই গোটা গোটা ফ্ৰাই কৰিলোঁ। এয়া হৈছে মছলা, এয়া হৈছে জিৰা, ডালচেনি 2টা লং আৰু 3টা লং আৰু ইলাচি 2টা। আৰু এইটো হৈছে টমাটৰ, মই এটা টমাটৰ চপ কৰি লৈছোঁ। এইটো হৈছে পিঁয়াজ, মই এটাই পিঁয়াজ লৈছোঁ, মই এনেকৈ মিডিয়াম এনে সৰু সৰু কাটি লৈছোঁ। আৰু এইটো হৈছে তেজপাত। তো মই এতিয়া পনীৰখিনি অকণ পিচেছ কৰি ল'ম। পিচেছ কৰাৰ পিছত মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই আছোঁ বাৰু দেই। মই পনীৰ পিচেছ কৰিলোঁ, ভিতৰতো ফ্ৰাই নহ'ল, মই এনেকৈ কৰি লৈছোঁ। মই এয়া কেৰাহী উঠাই লওঁ, পানীটো যেতিয়া শুকাই যাব তেতিয়া মই ইয়াত দি দিম তেল। চ' এয়া দি দিলোঁ তেল। তেলটো গৰম হোৱাৰ পিছত বাকী মছলাখিনি মই ইয়াত ঢালি দিম। এয়া দি দিলোঁ মই জিৰা, লং, ইলাচি, ডালচেনিখিনি আৰু তেজপাত্তাখিনি। তো এইখিনি অকণমান যেতিয়া হৈ যাব ৰঙা তেতিয়া মই দি দিম পিঁয়াজখিনি মই তেনেকৈ ধৰি যাওঁ। ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যাওক, অকণমান বেলেগ ধৰণৰ কালাৰ জ্বলাই নিদিওঁ, মানে ৰঙা কৰি নিদিওঁ, বাছ অকণমান আৰু। তাৰপিছত মই ইয়াত দি দিম যেতিয়া হৈ যাবগৈ পিঁয়াজটো মানে অকণমান ধুনীয়া কালাৰ। তো তাৰপিছত দিছে কালাৰটো আহি গ'ল। তো এতিয়া মই দিছোঁ টমাটৰখিনি মই ধুনীয়াকৈ লৰাই মেলি থাকিম, ধুনীয়াকৈ অকণমান দেৰি মানে লৰাই দিম। কাৰণ অকণমান মানে ইয়াৰ লগত অকণমান মানে মিক্স কৰি লৈছোঁ মই, কাৰণ মানে পিঁয়াজৰ লগত অকণ ঘূৰি লৈছোঁ মই। তাৰপিছত ইয়াত দি দিম মই অকণমান নিমখটো মই এইটো কাৰণে বিলাহীৰ লগত যাতে গলি যাওক। মানে মানুহে কয় যে বিলাহীৰ লগত এনেকৈ নিমখ দি দিলে পটককৈ গলি যায়। তো মই সেইখন দি দিলোঁ। তো এতিয়া মই এইটো বস্তু ধুনীয়াকৈ লৰাইছোঁ। মই এখন হাতে বনাইছোঁ, এখন হাতে লৰাইছোঁ, বহুত প্ৰব্লেম হৈ যায়। গোটেই মই চেল্ফি ষ্টেণ্ডটো ল'বই লাগিব, যেনেকৈ নহওক আৰু। তো মই ঢাকনাখন দি অকণমান মাৰি লৈছোঁ। তাৰপিছত দেখাম আপোনালোকক। বিলাহীটো যেতিয়ালৈকে অকণমান মানে গলি নগৈছে তেতিয়ালৈকে মই অকণমান কাম চামখিনি বাকীখিনি কৰি লওঁ। তো মই বেটিক দি দিলোঁ বৌ ঘৰত। মই বিলাহীটো ৰচি লওক, তাৰপিছত গলি লওক। তাৰপিছত মই তাত আদা নহৰু বাকী মছলাখিনি মই দি দিম। মানে অকণ দেখাব লগা হৈছে। মই দিগদাৰ হৈছে এইটো এখন হাতেৰে ভিডিঅ' বনোৱাটো। চাওঁ মই এটা ষ্টেণ্ড এটা ল'ম বুলি ভাবিছোঁ, কি হয় ক'ব নোৱাৰোঁ। তো বিলাহীটো চাগে এতিয়া গলি গ'ল চাগে, 2 মিনিটমান হৈ গ'ল। তো চাওঁগৈ বিলাহীটো গলিলে নে নাই। চ' মোৰ বিলাহীটো গলি গ'ল। এতিয়া মই বাকীখিনি মছলা দি দিছোঁ, আদা মানে অকণমান, আৰু তাৰপিছত দি দিম মই নহৰু অকণেই দিছোঁ। তাৰপিছত মই এইটো ধুনীয়াকৈ লৰাই দিম। আৰু ইয়াত অকণমান দি দিম মই পানী, একদম শ্লাইট দিম যে কেৰাহীটোত লাগি নাযাওক। তো তাৰপিছত এইটো মই ধুনীয়াকৈ লৰাই মেলি দিম। অকণমান দেৰি মানে এনেকৈ ৰাখিম মই। ৰখাৰ পিছত মই তাৰপিছত বাকীখিনি মছলা দিম। এইটো মই ঢাকি লৈছোঁ, মই ঢাকি ল'লোঁ যে অকণমান 2 মিনিটৰ কাৰণে। তাৰপিছত এতিয়া বাকীখিনি মছলা মই ইয়াত দি দিম। যেনেকৈ ধৰক এয়া হৈছে মিট মছলা অকণমান দি দিছোঁ, অকণমান শ্লাইট দিছোঁ। তাৰপিছত দি দিছোঁ হালধি গুড়ি অকণমান। তাৰপিছত দি দিম মই জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান, যোনটা মিক্স থাকে, মই সেইকাৰণে ডেৰটো মিক্স হৈ যায়। তো তাৰপিছত মই জলকীয়া গুড়িটো অকণমান বেছি দিছোঁ, কাৰণ পালকৰ কালাৰটো গ্ৰীণ হয় নহয়, তো একদম মানে ভাল নালাগে দেখিবলৈ। সেইকাৰণে মই জলকীয়া গুড়িটো অকণমান মানে অকণ সৰহকৈ দি দিছোঁ মই। তো এতিয়া মই এইটো লৰাই মেলি ল'লোঁ। এতিয়া মই অকণমান দেৰি মানে এনেকৈ ৰাখিম মই। তাৰপিছত ইয়াত দি দিম মই গৰম মছলাটো দিলে ভাল লাগে। আপোনালোকে যদি বিচাৰে কস্তুৰী যিটো মেথি থাকে নে কি আছিলে সেইটো দি দিব পাৰে। তো মই নাই দিয়া। তো আপোনালোকে দিব ইচ্ছা কৰি দিব পাৰে। তো মই এতিয়া ঢাকি মেলি দি দিছোঁ। অকণমান দেৰি মই এনেকৈ ঢাকি মেলি থ'ম মই, যেতিয়ালৈকে ইয়াৰ মছলা গোন্ধটো গুচি নাযায়। তো দেখিছে ইমান ধুনীয়াকৈ তেলটো ফুটি আহিছে। তো মই কি কৰিলোঁ, পালকখিনি মই ইয়াত ঢালি দিলোঁ। আৰু পালকখিনি মই ভালকৈ ইয়াৰ লগত মিক্স কৰিম মই ভালকৈ, যেতিয়ালৈকে তাৰ কালাৰটো মানে চেঞ্জ হৈ নাযায়। কাৰণ মছলা কালাৰটো পটককৈ পালকৰ লগত মিক্স নহয় মানে, সেইটো কাৰণে মই ধুনীয়াকৈ এইটো মানে লৰাই লৈছোঁ ভালকৈ, একদম ভালকৈ হিলাই আছোঁ ধুনীয়াকৈ। আৰু চাবচোন পালকটো ন পটককৈ মানে নালাগেগৈ আৰু মানে মিক্স নহয়। তো মই এইটো ঢাকনা মাৰি লৈছোঁ। তাৰপিছত দেখাইছোঁ কি কৰোঁ। মই পালকখিনি দি দিলোঁ।
যিটো মই ধুই মেলি বইল কৰি পেলাই ধুনীয়াকৈ ঠাণ্ডা অৱস্থাত কেঁচা জলকীয়া আৰু মানে পালকখিনি মই মিক্সিত মাৰি দিছিলোঁ তো সেইখিনি মই দি দিলোঁ এতিয়া দিয়াৰ পিছত অকণমান যেতিয়া পালকখিনি মছলাটো কালাৰ যেতিয়া আহি যাব তেতিয়া মই পনীৰখিনি দি দিম মই এতিয়ালৈকে নহ'লে কমচে কম 10-15 মিনিটমান লাগে সেইটো কৰিবলৈ বাট মই মানে কি চব কুষ্টি কিন্তু বনাওঁতে সময়ত ষ্টাৰ্টিং বা এণ্ডিংলৈকে কিন্তু বনোৱাতে সময় সদায় গেছৰ ষ্টিমটো কম ৰাখিব বেছি নাৰাখিব কাৰণ লাগি যোৱা ভয় থাকে তো সদায় কম ষ্টিমতে কৰি থাকিব তো মই যেতিয়ালৈকে মানে কি হৈ আছে লাহে ধীৰে হৈ থাকিব মই আৰু তো পালক পনীৰ খাই মই ভাল পাওঁ বেয়া নাপাওঁ কিন্তু মই বেছিভাগ ভাল পাওঁ এই যে পনীৰ টিক্কা সেইটো মই ভাল পাওঁ বেছি আৰু মটৰ পনীৰ সেইটো মই বেছি ভাল পাওঁ আৰু মছলা পনীৰটো মই বহুত ভাল পাওঁ আপোনালোকে কোনটো পনীৰ খাই ভাল পায় ক'বচোন পালক মটৰ মছলা এণ্ড আৰু বহুত ধৰণৰ ৰেচিপি থাকে শ্বাহী পনীৰ বহুত ধৰণৰ আছে আৰু কোনটো ভাল পায় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'ব তো মই অকণমান দেৰি পিছত মই চাবলৈ যাম আৰু কি হৈছে কি নাই কালাৰটো চেঞ্জ হৈছে নে নাই মই পানী অকণ খাই লওঁ দেই আহিছোঁ বাৰু চ' মই পানী চানী খাই আহিলোঁ আৰু যিটো পালকৰ আছিলে কালাৰটো চেঞ্জ হৈ গৈছে মই আপোনালোকক দেখাইছোঁ চ' পালকৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু এইটো চাব পাৰিছে এইটো কি হয় এইটো মানে মই মিঠাতেলটো গৰম কৰি পেলাই তাত কাশ্মীৰী লাল মিৰ্চটো যিটো আছে সেইটো মই মানে অকণ গৰম কৰি থৈ দিছোঁ যেতিয়া পনীৰটো হৈ যাব তেতিয়া এণ্ডিঙত মানে মই সেইখিনি দি দিম আৰু তাৰপিছত লৰাই থাকিম অকণমান পানী দি পেলাই কৰি ল'ম তো কালাৰটো এতিয়া চেঞ্জ হোৱা নাই মই বেটীৰ ভোক লাগিছে তো তাইক মই খুৱাই লৈছোঁ তাৰপিছত যেতিয়া কালাৰটো হৈ যাব আপোনালোকক মই দেখাই দিম কিন্তু বেটীক খোৱাটো জৰুৰী হয় তাই ভোক লাগি দিব ন তো মই বেটীক খুৱাই আহিছোঁ হা মই বেটীক খুৱাইলোঁ এতিয়া পালকখিনি হৈ গ'ল মই চাইলোঁ এতিয়া মই তাত পনীৰখিনি দি দিম মই আপোনালোকে চাই থাকক মই কেনেকৈ কি কৰি আছোঁ কিন্তু এণ্ডিঙলৈকে চাব দেই তো বলক মই কি কৰোঁ এতিয়া দেখাইছোঁ চ' এয়া মই আপোনালোকৰ ঢাকনাখন অঁতৰাই দেখাইছোঁ এয়া ধুনীয়াকৈ হৈ গ'ল তো এতিয়া মই ইয়াত দি দিম পনীৰখিনি মই দিয়াৰ লগতে মই ধুনীয়াকৈ হিলাই মেলি দিম লৰাই মেলি দিম মই যাতে পূৰা পালকখিনি মানে পনীৰটো লাগি যায়গৈ আৰু মানে কি ভাল লাগে আৰু মানে মিক্স হৈ গ'ল ধুনীয়াকৈ তো এয়া দেখিছে ইমান ধুনীয়াকৈ মই পালকত মানে মিলাই দিলোঁ পনীৰখিনি এতিয়া মই কৰি দিম ঢাকনা বন্ধ বেছি সময় নাৰাখোঁ অকণমান সময় ৰখাৰ পিছত মই আকৌ চাব লাগিব 2-3 মিনিট ৰখাৰ পিছত দেখিছে ন একদম ধুনীয়াকৈ মানে মই আকৌ কাটি পেলাই কৰিব লগা চৰি তো এয়া চাওক ধুনীয়াকৈ ইয়াত তেল ফুটি ফুটি আহিছে তো ইয়াত মই মানে কি কৰিম অকণমান শ্লাইড মানে এইটো যে মই তেল আৰু যিটো মানে তেলত মই কাশ্মীৰী লাল মিৰ্চটো মানে মই ইয়াত মানে দি দিছিলোঁ গৰম কৰি পেলাই থৈ দিছিলোঁ এইখিনি মই ইয়াত দি দিলোঁ মই খাবলৈ বহুত টেষ্টি লাগে এইটো বস্তু কৰি চাবচোন তো মই এনেকৈ দি দিলোঁ মানে প্ৰথমত মিঠাতেলটো গৰম কৰিলোঁ তাৰপিছত কাশ্মীৰী লাল মিৰ্চটো দি পেলাই অকণমান দেৰিলৈকে গৰম কৰিলোঁ তাৰপিছত মই অফ কৰিলোঁ বেছি টাইম নিদিলোঁ তো সেইটোৱে মই ইয়াত ঢালিলোঁ তাৰপিছত এতিয়া দিছোঁ পানী মই পানী বেছি নিদিওঁ মই অকণমানে দিছোঁ চাব পাৰিছে আপোনালোকে তো ইমানখিনিয়ে মই পানী দি দিছোঁ তাৰপিছত মই এইটো কি কৰিম ঢাকনা মাৰি দিম মই ঢাকনা মই খুব বেছি 10-15 মিনিটমান মই ৰাখিম চাগে তাৰপিছত আপোনালোকে চাব ইয়াত দেখিবলৈ কেনেকুৱা দিয়ে মই আপোনালোকক দেখাইছোঁ ইয়াৰ কি হ'ল মোৰ ৰেচিপিটো হৈ গ'ল পালক পনীৰটো হৈ গ'ল এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকুৱানো দেখিবলৈ হৈছে বা কেনেকুৱা হৈ গৈছে আপোনালোকে চাব দেই তো বলক আৰু চব বেটি বিচনা নাথাকিছে সেইকাৰণে কোচত লৈ লৈ ভিডিঅ' বনাব লগা হৈছে তো বলক পালক পনীৰটো মই অফ কৰিলোঁ গেছ আৰু এতিয়া কেনেকুৱা হৈছে দেখিবলৈ আপোনালোকক মই দেখাই আছোঁ তো বলক মোৰ লগত চ' এয়া চাব পাৰিব আপোনালোকে মোৰ পালক পনীৰ হৈ গ'ল মোৰ বেটি এখনতে ধৰি আছোঁ কাৰণে বহুত প্ৰব্লেম হৈছে ভিডিঅ' কৰিবলৈ তো এয়া আপোনালোকে দেখিব পাইছে মোৰ পালক পনীৰ হৈ গ'ল আৰু মই বেছি পানীও দিয়া নাই মই অকণমান গ্ৰেভি টাইপৰ নিচিনা ৰাখিছোঁ আপোনালোকে দেখিব পাৰিছে তো কেনেকুৱা দেখিবলৈ পাইছে কেনেকুৱা লাগিছে চাই পেলাই আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন দেই চ' গাইজ আপোনালোকে দেখিলে মোৰ পালক পনীৰটো কেনেকুৱা হৈ গৈছে দেখিবলৈ চ' বহুত ইজি হয় বহুত টেষ্টি হয় বহুত খাবলৈ মজা হয় আপোনালোকে এবাৰ বনাই চাব বহুতে খাই ভাল পাব আপোনালোকে বহুত টেষ্টিও হয় আৰু মানে বেছি টাইমো নালাগে খালি অকণমান বইল কৰোঁতে মই অকণমান টাইম লয় আৰু বাকী একোৱে টাইম নলয় আৰু পনীৰটো ফ্ৰাই কৰিবলৈ অকণমান টাইম লয় সেইকাৰণে মই গোটা গোটাই ফ্ৰাই কৰিলোঁ আপোনালোকে বিচাৰিলে এনেকৈও ফ্ৰাই কৰি ল'ব পাৰে চ' গাইজ এইটোৱে আছিলে মোৰ ভিডিঅ'ত কেনেকুৱা পাই চাই ক'বচোন মোক দেই তো অ'কে আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ কাৰণ বেটি দেখিছে ন মোক বহুত দিগদাৰ দি আছে দেই মানে মোক বহুত প্ৰব্লেম দি আছে মই এখনতে তাইক ল'ব আছে এখনতে মই ভিডিঅ' কৰিব লগা হৈছে মানে প্ৰব্লেম হৈছে মই তাইক লৈ পেলাই আচ্ছা মোৰ বেটি কেনেকৈ চাই আছে তাইক লৈ মই কাম কৰিব লগা আছে চ' গাইজ এইটোৱে আছিলে মোৰ ৰেচিপিটো বহুত টেষ্টি ৰেচিপি হয় আপোনালোকে এবাৰ বনাই চাই পেলাই মোক কমেণ্ট ছেকশ্যনত ক'বচোন কেনেকুৱা হয় বা খাবলৈ দেই আৰু আপোনালোকে বহুত মানে কি আছে যেন আপোনালোকে বহুত বেলেগ মানে কি টাইপত বনায় বাট মই মানে এনেকৈ টাইপতে বনাওঁ তো আপোনালোকে কেনেকুৱা টাইপত বনায় মোক কমেণ্ট ছেকশ্যনত ক'বচোন হা তো আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ এইটো ভিডিঅ' চাই খুবেই ভাল পালে আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই 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 আজি মোৰ বেটি আপোনালোকক ৱেলকাম জনাই আছে চ' গাইজ আপোনালোক কেনেকুৱা আছে ভালে আছে নে মই ভালে আছোঁ আৰু
বহুতে ভালে আছো কাৰণ মোৰ বেটি মোৰ ওচৰত আহি গ'ল আৰু আপোনালোক কেনেকুৱা আছে মোক ক'বচোন দেই চ' গাইজ আজি মই এটা মানে কি মই ভাল পোৱা ৰেচিপি এটা বনাবলৈ গৈছো তো ভাবিছো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো তো মই সেইকাৰণে ভাবিলো যে মই যেনেকৈ বনাইছো তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি তো সেইটো কাৰণে এইটো ব্লগ শ্বুট কৰিলো ৰেচিপি ব্লগ শ্বুট কৰিলো আপোনালোকৰ কাৰণে তো গাইজ আজি মই বনাব গৈছো পালক পনীৰ আপোনালোকে পালক পনীৰটো কেনেকৈ বনাই মইতো নাজানো বাট মই যেনেকৈ বনাওঁ তাকে আপোনালোকক মই দেখাবলৈ বিচাৰিলো আপোনালোকে চাবচোন কেনেকুৱা হৈছে বা মোৰ টাইপটো ঠিকে হৈছে নে আপোনালোকে ক'বচোন দেই তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে প্লিজ গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব সেইটোৱে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো চ' এইটো হৈছে পালক মই পালেং শাকখিনি মই ধুই পখালি লৈ বইল কৰিলো বইল কৰাৰ পিছত অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই কেঁচা জলকীয়া দি পেলাই এইটো মই পিচি ললো এয়া হৈছে পনীৰ পনীৰটো মই গোটা গোটা ফ্ৰাই কৰিলো আপোনালোকে পিচেছ কৰিব ফ্ৰাই কৰিব কিন্তু মই গোটা গোটা ফ্ৰাই কৰিলো এয়া হৈছে মছলা এয়া হৈছে জিৰা দালচেনি 2টা লং আৰু 3টা লং আৰু ইলাচি 2টা আৰু এইটো হৈছে টমাটৰ মই এটা টমাটৰ চপ কৰি লৈছোঁ এইটো হৈছে পিঁয়াজ মই এটাই পিঁয়াজ লৈছোঁ মই এনেকৈ মিডিয়াম এনে সৰু সৰু কাটি লৈছোঁ আৰু এইটো হৈছে তেজপাত তো মই এতিয়া পনীৰখিনি অকণ পিচেছ কৰি ল'ম পিচেছ কৰাৰ পিছত মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই আছোঁ বাৰু দেই মই পনীৰ পিচেছ কৰিলোঁ ভিতৰতো ফ্ৰাই নহ'ল মই এনেকৈ কৰি লৈছোঁ মই এয়া কেৰাহী উঠাই লওঁ পানীটো যেতিয়া শুকাই যাব তেতিয়া মই ইয়াত দি দিম তেল চ' এয়া দি দিলোঁ তেলটো গৰম হোৱাৰ পিছত বাকী মছলাখিনি মই ইয়াত ঢালি দিম মই এয়া দি দিলোঁ মই জিৰা লং ইলাচি দালচেনিখিনি আৰু তেজপাত্তাখিনি তো এইখিনি অকণমান যেতিয়া হৈ যাব ৰঙা তেতিয়া মই দি দিম পিঁয়াজখিনি মই তেনেকৈ ধৰি যাওঁ ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ নাযাওক অকণমান বেলেগ ধৰণৰ কালাৰক জ্বলাই নিদিওঁ মানে ৰঙা কৰি নিদিওঁ বাছ অকণমান আৰু তাৰপিছত মই ইয়াত দি দিম যেতিয়া হৈ যাবগৈ পিঁয়াজটো মানে অকণমান ধুনীয়া কালাৰ তো তাৰপিছত দিছে কালাৰটো আহি গ'ল তো এতিয়া মই দিছোঁ টমাটৰখিনি মই ধুনীয়াকৈ লৰাই মেলি থাকি ধুনীয়াকৈ অকণমান দেৰি মই এনেকৈ লৰাই দিম কাৰণ অকণমান মানে ইয়াৰ লগত অকণমান মানে মিক্স কৰি লৈছোঁ মই কাৰণ মানে পিঁয়াজৰ লগত অকণ ধুই লৈছোঁ মই তাৰপিছত ইয়াত দি দিম মই অকণমান নিমখটো মই দোকানত বিলাহীৰ লগত যাতে গলি যাওক মানে মানুহে কয় যে বিলাহীৰ লগত এনেকৈ নিমখ দি দিলে পটককৈ গলি যায় তো মই সেইকাৰণে দি দিলোঁ এতিয়া মই এইটো বস্তু ধুনীয়াকৈ লৰাইছোঁ মই এখন হাতে বনাইছোঁ এখন হাতে লৰাইছোঁ বহুত প্ৰব্লেম হৈ যায় যেতিয়া মই চেল্ফি ষ্টেণ্ডটো ল'বই লাগিব বেলেগকৈ নহওক আৰু তো মই ঢাকনাখন দি অকণমান মাৰি লৈছোঁ তাৰপিছত দেখাম আপোনালোকক বিলাহীটো যেতিয়ালৈকে অকণমান মানে গলি নগৈছে তেতিয়ালৈকে মই অকণমান কাম চামখিনি বাকীখিনি কৰি লওঁ তো মই বেটিক দি দিলোঁ বৌ ঘৰত মই বিলাহীটো ৰচুন লওক তাৰপিছত গলি লওক তাৰপিছত মই তাত আদা নহৰু বাকী মছলাখিনি মই দি দিম মানে অকণ দেখাব লগা হৈছে মই দিগদাৰ হৈছে এইটো এখন হাতেৰে ভিডিঅ' বনোৱাটো চাওঁ মই এটা ষ্টেণ্ড এটা ল'ম বুলি ভাবিছোঁ কি হয় ক'ব নোৱাৰোঁ তো বিলাহীটো চাগে এতিয়া গলি গ'ল চাগে 2 মিনিটমান হৈ গ'ল তো চাওঁগৈ বিলাহীটো গলিলে নে নাই চ' মোৰ বিলাহীটো গলি গ'ল এতিয়া মই বাকীখিনি মছলা দি নাই দিছোঁ আদা মানে অকণমান আৰু তাৰপিছত দি দিম মই নহৰু অকণে দিছোঁ তাৰপিছত মই এইটো ধুনীয়াকৈ লৰাই দিম আৰু ইয়াত অকণমান দি দিম মই পানী একদম শ্লাইড দিম যে কেৰাহীটোত লাগি নাযাওক তো তাৰপিছত এইটো মই ধুনীয়াকৈ লৰাই মেলি দিম অকণমান দেৰি মানে এনেকৈ ৰাখিম মই ৰখাৰ পিছত মই তাৰপিছত বাকীখিনি মছলা দিম আৰু এইটো মই ঢাকি লৈছোঁ যে অকণমান 2 মিনিটৰ কাৰণে তাৰপিছত এতিয়া বাকীখিনি মছলা মই ইয়াত দি দিম যেনেকৈ ধৰক এয়া হৈছে মিট মছলা অকণমান দি দিছোঁ অকণমান শ্লাইড দিছোঁ তাৰপিছত দি দিছোঁ হালধি গুড়ি অকণমান তাৰপিছত দি দিম মই জিৰা গুড়ি ধনিয়া গুড়ি অকণমান যোনটা মিক্স থাকে মই সেইকাৰণে বেৰটো মিক্স হৈ যায় তো তাৰপিছত মই জলকীয়া গুড়িটো অকণমান বেছি দিছোঁ কাৰণ পালকৰ কালাৰটো গ্ৰীণ হয় নহয় তো একদম মানে ভাল নালাগে দেখিবলৈ সেইকাৰণে মই জলকীয়া গুড়িটো অকণমান মানে অকণ সৰহকৈ দি দিছোঁ মই তো এতিয়া মই এইটো লৰাই মেলিলোঁ এতিয়া মই অকণমান দেৰি মানে এনেকৈ ৰাখিম মই তাৰপিছত ইয়াত দি দিম মই গৰম মছলাটো দিলে ভাল লাগে আপোনালোকে যদি বিচাৰে কস্তুৰী যিটো মেথি থাকে নে কি আছিলে সেইটো দি দিব পাৰে তো মই নাই দিয়া তো আপোনালোকে দিব ইচ্ছা কৰি দিব পাৰে তো মই এতিয়া ঢাকি মেলি দি দিছোঁ অকণমান দেৰি মই এনেকৈ ঢাকি মেলি থ'ম মই যেতিয়ালৈকে ইয়াৰ মছলা গোন্ধটো গুচি নাযায় তো দেখিছে ইমান ধুনীয়াকৈ তেলটো ফুটি আহিছে তো মই কি কৰিলোঁ পালকখিনি মই ইয়াত ঢালি দিলোঁ আৰু পালকখিনি মই ভালকৈ ইয়াৰ লগত মিক্স কৰিম মই ভালকৈ যেতিয়ালৈকে তাৰ কালাৰটো মানে চেঞ্জ হৈ নাযায় কাৰণ মছলা কালাৰটো পটককৈ পালকৰ লগত মিক্স নহয় মানে সেইটো কাৰণে মই ধুনীয়াকৈ এইটো মানে লৰাই লৈছোঁ ভালকৈ একদম ভালকৈ হিলাই আছোঁ ধুনীয়াকৈ আৰু চাবচোন পালকটো নাই পটককৈ মানে নালাগেগৈ মানে মিক্স নহয় তো মই এইটো ঢাকনা মাৰি লৈছোঁ তাৰপিছত দেখাইছোঁ কি মই পালকখিনি দি দিলোঁ যিটো মই ধুই মেলি বইল কৰি পেলাই ধুনীয়াকৈ ঠাণ্ডা অৱস্থাত কেঁচা জলকীয়া আৰু মানে পালকখিনি মই মিক্সিত মাৰি দিছিলোঁ তো সেইখিনি মই দি দিলোঁ এতিয়া দিয়াৰ পিছত অকণমান যেতিয়া পালকখিনি মছলাটো কালাৰ যেতিয়া আহি যাব তেতিয়া মই পনীৰখিনি দি দিম মই এতিয়ালৈকে অহা কমচে কম 10-15 মিনিটমান লাগে সেইটো কৰিবলৈ বাট মই মানে কি চব কিন্তু বনাওঁতে সময়ত ষ্টাৰ্টিং বা এণ্ডিংলৈকে কিন্তু বনোৱাতে সময়ত সদায় গেছৰ ষ্টিমটো কম ৰাখিব বেছি নাৰাখিব কাৰণ লাগি যোৱা ভয় থাকে তো সদায় কম ষ্টিমতে কৰি থাকিব তো মই যেতিয়ালৈকে মানে কি হৈ আছে লাহে ধীৰে হৈ থাকিব মই আৰু তো
কালাৰ পালক পনীৰ খাই মই ভাল পাওঁ, বেয়া নাপাওঁ, কিন্তু মই বেছিভাগ ভাল পাওঁ এই যে পনীৰ টিক্কা, সেইটো মই ভাল পাওঁ বেছি, আৰু মটৰ পনীৰ সেইটো মই বেছি ভাল পাওঁ, আৰু মছালা পনীৰটো মই বহুত ভাল পাওঁ। আপোনালোকে কোনটো পনীৰ খাই ভাল পায় ক'বচোন। পালক, মটৰ, মছালা এণ্ড আৰু বহুত ধৰণৰ ৰেচিপি থাকে, শ্বাহী পনীৰ বহুত ধৰণৰ আছে। কোনটো ভাল পায় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'ব। তো মই অকণমান দেৰি পিছত মই চাবলৈ যাম আৰু কি হৈছে কি নাই, কালাৰটো চেঞ্জ হৈছে নে নাই। মই পানী অকণ খাই লওঁ দেই, আহিছোঁ বাৰু। চ' মই পানী চানী খাই আহিলোঁ, আৰু যিটো পালকৰ আছিলে কালাৰটো চেঞ্জ হৈ গৈছে, মই আপোনালোকক দেখাইছোঁ। চ' পালকৰ কালাৰটো চেঞ্জ হৈ গৈছে, আৰু এইটো চাব পাৰি সেইটো কি হয়। এইটো মানে মই মিঠাতেলটো গৰম কৰি পেলাই তাত কাশ্মীৰী লাল মিৰ্চটো যিটো আছে সেইটো মই মানে অকণ গৰম কৰি থৈ দিছোঁ। যেতিয়া পানীটো হৈ যাব তেতিয়া এণ্ডিঙত মানে মই সেইখিনি দি দিম আৰু তাৰপিছত লৰাই থাকিম, অকণমান পানী দি পেলাই কৰি ল'ম। তো কালাৰটো এতিয়া চেঞ্জ হোৱা নাই, মই বেটীৰ ভোক লাগিছে, তো তাইক মই খুৱাই লৈছোঁ। তাৰপিছত যেতিয়া কালাৰটো হৈ যাব আপোনালোকক মই দেখাই দিম, কিন্তু বেটীক খোৱাটো জৰুৰী হয়, তাই ভোক লাগি দিব ন। তো মই বেটীক খুৱাই আহিছোঁ হা। মই বেটীক খুৱাইলোঁ, এতিয়া পালকখিনি হৈ গ'ল, মই চাইলোঁ। এতিয়া মই তাত পনীৰখিনি দি দিম। মই আপোনালোকে চাই থাকক মই কেনেকৈ কি কৰি আছোঁ, কিন্তু এণ্ডিঙলৈকে চাব দেই। তো বলক মই কি কৰোঁ এতিয়া দেখাইছোঁ। চ' এয়া মই আপোনালোকৰ ঢাকনাখন অঁতৰাই দেখাইছোঁ, এয়া ধুনীয়াকৈ হৈ গ'ল। তো এতিয়া মই ইয়াত দি দিম পনীৰখিনি মই দিয়াৰ লগতে মই ধুনীয়াকৈ হিলাই মেলি দিম, লৰাই মেলি দিম মই, যাতে পুৰা পালকখিনি মানে পনীৰটোত লাগি যায়গৈ, আৰু মানে কি ভাল লাগে আৰু মানে মিক্স হৈ গ'ল ধুনীয়াকৈ। তো এয়া দেখিছে ইমান ধুনীয়াকৈ মই পালকত মই মিলাই দিলোঁ পনীৰখিনি। এতিয়া মই কৰি দিম ঢাকনা বন্ধ, বেছি সময় নাৰাখোঁ, অকণমান সময় ৰখাৰ পিছত মই আকৌ চাব লাগিব, 2-3 মিনিট ৰখাৰ পিছত। দেখিছেনে একদম ধুনীয়াকৈ মানে মই আকৌ কাটি পেলাই কৰিব লগা, চৰি। এয়া চাওক ধুনীয়াকৈ ইয়াত তেল ফুটি ফুটি আহিছে। তো ইয়াত মই মানে কি কৰিম, অকণমান শ্লাইড মানে এইটো যে মই তেল আৰু যিটো মানে তেলত মই কাশ্মীৰী লাল মিৰ্চটো মানে মই ইয়াত মানে দি দিছিলোঁ, গৰম কৰি পেলাই থৈ দিছিলোঁ, এইখিনি মই ইয়াত দি দিলোঁ। মই খাবলৈ বহুত টেষ্টি লাগে, এইটো বস্তু কৰি চাবচোন। তো মই এনেকৈ দি দিলোঁ, মানে প্ৰথমত মিঠাতেলটো গৰম কৰিলোঁ, তাৰপিছত কাশ্মীৰী লাল মিৰ্চটো দি পেলাই অকণমান দেৰিলৈকে গৰম কৰিলোঁ, তাৰপিছত মই অফ কৰিলোঁ, বেছি টাইম নিদিলোঁ। তো সেইটোৱে মই ইয়াত ঢালিলোঁ। তাৰপিছত এতিয়া দিছোঁ পানী, মই পানী বেছি নিদিওঁ, মই অকণমানে দিছোঁ, চাব পাৰিছে আপোনালোকে। তো সিমানখিনিয়ে মই পানী দি দিছোঁ। তাৰপিছত মই এইটো কি কৰিম, ঢাকনা মাৰি দিম। মই ঢাকনা মই খুব বেছি 10-15 মিনিটমান মই ৰাখিম চাগে। তাৰপিছত আপোনালোকে চাব ইয়াত দেখিবলৈ কেনেকুৱা দিয়ে, মই আপোনালোকক দেখাইছোঁ ইয়াৰ কি হ'ল। মোৰ ৰেচিপিটো হৈ গ'ল, পালক পনীৰটো হৈ গ'ল। এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকুৱানো দেখিবলৈ হৈছে বা কেনেকুৱা হৈ গৈছে, আপোনালোকে চাব দেই। তো বলক, আৰু চব বেটি বিচনা নাথাকিছে, সেইকাৰণে কোচত লৈ লৈ ভিডিঅ' বনাব লগা হৈছে। তো বলক, পালক পনীৰটো মই অফ কৰিলোঁ গেছ, আৰু এতিয়া কেনেকুৱা হৈছে দেখিবলৈ আপোনালোকক মই দেখাই আছোঁ। তো বলক মোৰ লগত। চ' এয়া চাব পাৰিব আপোনালোকে, মোৰ পালক পনীৰ হৈ গ'ল। মোৰ বেটি এখনতে ধৰি আছোঁ কাৰণে বহুত প্ৰব্লেম হৈছে ভিডিঅ' কৰিবলৈ। তো এয়া আপোনালোকে দেখিব পাইছে মোৰ পালক পনীৰ হৈ গ'ল, আৰু মই বেছি পানীও দিয়া নাই, মই অকণমান গ্ৰেভি টাইপৰ নিচিনা ৰাখিছোঁ, আপোনালোকে দেখিব পাইছে। তো কেনেকুৱা দেখিবলৈ পাইছে, কেনেকুৱা লাগিছে চাই পেলাই আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন দেই। চ' গাইজ আপোনালোকে দেখিলে মোৰ পালক পনীৰটো কেনেকুৱা হৈ গৈছে দেখিবলৈ। চ' বহুত ইজি হয়, বহুত টেষ্টি হয়, বহুত খাবলৈ মজা হয়। আপোনালোকে এবাৰ বনাই চাব, বহুতে খাই ভাল পাব আপোনালোকে, বহুত টেষ্টিও হয়, আৰু মানে বেছি টাইমো নালাগে। খালি অকণমান বইল কৰোঁতে মই অকণমান টাইম লয়, আৰু বাকী একোৱেই টাইম নলয়। আৰু পনীৰটো ফ্ৰাই কৰিবলৈ অকণমান টাইম লয়, সেইকাৰণে মই গোটা গোটাই ফ্ৰাই কৰিলোঁ। আপোনালোকে বিচাৰিলে এনেকৈও ফ্ৰাই কৰি ল'ব পাৰে। চ' গাইজ এইটোৱে আছিলে মোৰ ভিডিঅ'ত, কেনেকুৱা পাই চাই ক'বচোন মোক দেই। তো অ'কে, আজিলৈ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ, কাৰণ বেটি দেখিছে ন মোক বহুত দিগদাৰ দি আছে দেই, মানে মোক বহুত প্ৰব্লেম দি আছে। মই এখনতে তাইক ল'ব আছে, এখনতে মই ভিডিঅ' কৰিব লগা হৈছে, মানে প্ৰব্লেম হৈছে মই তাইক লৈ পেলাই। আচ্ছা, মোৰ বেটি কেনেকৈ চাইছে, তাইক লৈ মই কাম কৰিব লগা হৈছে। চ' গাইজ এইটোৱে আছিলে মোৰ ৰেচিপিটো, বহুত টেষ্টি ৰেচিপি হয়। আপোনালোকে এবাৰ বনাই চাই পেলাই মোক কমেণ্ট ছেকশ্যনত ক'বচোন কেনেকুৱা হয় বা খাবলৈ দেই। আৰু আপোনালোকে বহুত মানে কি আছে যেন, আপোনালোকে বহুত বেলেগ 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 মানে কি টাইপত বনায়, বাট মই মানে এনেকে টাইপতে বনাওঁ। তো আপোনালোকে কেনেকুৱা টাইপত বনাই মোক কমেণ্ট ছেকশ্যনত ক'বচোন হা। তো আজিলৈ এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰি এইটো ভিডিঅ' চাই খুবেই ভাল পালে আপোনালোকে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই বাই।